Ya toma. ল'ব লাগে বুলি তাত কোৱা আছে। এতিয়া সেই তাত যি অফিচ আছে, ইৰিগেশ্যন অফিচ, ষ্টেট বেংক, পোষ্ট অফিচ, এইবিলাক আমাৰ ট্ৰাইবেলৰ কাৰণেও এইটো ভাল বস্তু হয়। সেইকাৰণে সেই এভিকশ্যন কৰাটো আচলতে আমি ভাল পোৱা নাই। এভিকশ্যন কৰিব নালাগে। যদি সেইবিলাক এভিকশ্যন কৰে, সেই অফিচবিলাকতো কাউন্সিলৰ অফিচ, সেইবিলাক কাউন্সিলৰ আণ্ডাৰৰ অফিচ, এইটো কাউন্সিলৰ আণ্ডাৰতে থাকে সেইবিলাক অফিচ। যদি এই কাউন্সিল অফিচটো যদি এভিকশ্যন কৰে, তেতিয়াহ'লে কথাটো এনেকুৱা হ'ব, আমি ডিমাণ্ড কৰিলোঁ এনক্ৰ'চাৰসকলৰ কাৰণে এনক্ৰ'চাৰসকলক এভিক্ট কৰিবলৈহে আমি ডিমাণ্ড কৰিছোঁ। কিন্তু তাত গৈ পেলাই চিফ মিনিষ্টাৰৰ ওচৰত গৈ পেলাই আমি কাউন্সিল নিজৰ অফিচটো, নিজৰ আমাৰ ট্ৰাইবেলসকলৰ নিজৰ ভালৰ কাৰণে যিটো অফিচ আছে সেইটোকে এভিক্ট কৰিবলৈ দাবী কৰা, সেইটো আমি APHLCৰ পৰা এইটো নামানো। এনেকুৱা কৰিবলৈ আমি কোৱা নাই। তাত এই ভেটেনেৰী ডিপাৰ্টমেণ্ট হাতত থাকিব লাগে, ঘাঁহে ৰুব লাগে, ম'হ ছাগলী গৰুহে তাত পুহিব লাগে। যদি 8,000 মান বা 10,000 মান বিঘা যদি ফৰেষ্ট হৈ যায়, তাত ক'ত ছাগলী আৰু গৰু আৰু ম'হ যাব? তাত বাঘহে থাকিব বা হাতীহে থাকিব। সেইটো আমাৰ উদ্দেশ্যটো নহ'ব। আমাৰ উদ্দেশ্যটো হৈছে আমাৰ কাৰ্বি ট্ৰাইবেলসকলে ম'হ পুহিব লাগে, গৰু ছাগলী পুহিব লাগে আমাৰ ভালৰ কাৰণে, আৰু আমাৰ এনভাইৰনমেণ্ট ভালৰ কাৰণে এইটো কৰিব লাগে বুলি আমি দাবী কৰিছোঁ।